Good morning viewers. More channel আপোনাক স্বাগতম জনাইছো। আজি মই মোৰ গৃহ চহৰ কোকৰাঝাৰ ইয়াৰ কিছুমান বিশেষ স্থান আপোনালোকক মই দেখুৱাম বা এই বিষয়ে আলোকপাত কৰিম। আজি মই এক বিশেষ কামত মই কেইজনমান আলহীক লৈ আহিছো। তেখেতসকলক মই কোকৰাঝাৰ চহৰ দেখুৱাবৰ কাৰণে। গতিকে কোকৰাঝাৰ চহৰ বুলি ক'লে প্ৰথমতে আমি আহিব লাগিব ইয়াৰ শৈক্ষিক পৰিৱেশ ইয়াৰ CIT চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰ চহৰৰ মাজমজিয়াত অৱস্থিত। এতিয়া মই কেইজনমান আলহী লৈ আহিছোঁ। তেওঁলোক সুদূৰ দৰংগিৰি আৰু দুধনৈৰ পৰা আহিছে। চ' ভিউয়াৰ্ছ মই তেখেতসকলক পৰিচয় কৰাই দিম। চাওক আপোনালোকে কোকৰাঝাৰ CIT ইয়াৰ লোকেশ্যন, ইয়াৰ বিভিন্ন বিভাগৰ বিল্ডিংসমূহ। চ' ভিউৱাৰ্ছ মই আজি এজ এ গাইড আপোনালোকৰ ওচৰত চিনাকি কৰি দিব ওলাইছোঁ মোৰ বছ ডক্টৰ যোগেশ দেউৰী, তেখেতৰ শ্ৰীমতী বাইদেউ কল্পনা দেউৰী, তেখেতক চিনাকি কৰি দিছোঁ। বাইদেউ হাই বুলি কওক মোৰ চেনেলে। চ' বাইদেউ আপুনি বহুত দিনৰ পিছত আমাৰ কোকৰাঝাৰলৈ আহিছে, গতিকে আপোনাক স্বাগতম জনাইছোঁ। আজি মই এজ এ গাইড আপোনাক ফুৰাব আনিছোঁ, লগতে আপোনাৰ বান্ধৱী। বাইদেউ আপোনাৰ নামটো কৈ দিব। পাৰুল নাথ। তেখেত দুধনৈ কলেজৰ ভাইচ প্ৰিন্সিপাল আৰু বাইদেউ হ'ল দৰংগিৰি হাই ছেকেণ্ডাৰীৰ ছাবজেক্ট টিচাৰ। আৰু মোৰ লগত আছে মোৰ সহকৰ্মী তনু ব্ৰহ্ম, মীনা ব্ৰহ্ম। আৰু ছাৰ আপোনাৰ পৰিচয়টো দিব। হাই, শ্ৰী তপন কুমাৰ পাঠক। আপোনাৰ ডিপাৰ্টমেণ্টটো কৈ দিব ছাৰ। এডাল্ট এডুকেশ্যন। চাওক ভিউৱাৰ্ছ মই আজি লাকি এনাফ, কিয় মই সুদূৰ দুধনৈ আৰু দৰংগিৰিৰ পৰা কিছুমান আলহীক আমাৰ কোকৰাঝাৰ চহৰৰ কেইটিমান বিশেষ স্থান ফুৰাবলৈ লৈ আহিছোঁ। গতিকে এতিয়া বাইদেউৰ মুখৰ পৰাই শুনিম। বাইদেউ কেনেকুৱা ফিলিং কৰিছে আপুনি? ভাল লাগিছে আজি আহি। তাতে আজি আৰু খ্ৰীষ্টমাছ, হয়, চাৰিওফালে এটা মানে আনন্দৰ পৰিৱেশ, গতিকে ভালেই লাগিছে। হয় বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। মই শুনিহে আছিলোঁ, আচলতে আগতে মই অহা নাই কোকৰাঝাৰলৈ, সেইকাৰণে আজি আহি খুব এনজয় কৰিছোঁ। আচলতে বহুত ভাল লাগিছে আৰু আজিৰ দিনটো মানে ভালে গ'ল যে আমাৰ, সেইটোৰ কাৰণে বেছি মনত থাকিব। বহুত ধন্যবাদ। ছাৰ কওক আপোনাৰ। বহুত ভাল লাগিছে আজি। কোকৰাঝাৰ আগত আহিছিলে নাই? অহা নাই। কেলে অহা নাছিলে বাৰু কওকচোন? কিয় অহা নাই নাজানো আৰু মই জানো ইয়াৰ কাৰণটো কৈ আছোঁ ভিউৱাৰ্ছ। সাম্প্ৰতিক যিটো পৰিৱেশ আৰু আগৰ যিটো পৰিৱেশ, ৰাত দিন পাৰ্থক্য আছে নহয় জানো? কওক। এটা সময়ত আমাৰ কোকৰাঝাৰৰ মানুহে কৈছিলে যে নিৰাপদ নহয়, নিৰাপত্তা নাই, বম বাৰুদৰ খেলা হয়, কিন্তু এয়া আপুনি ইয়াত আহি অনুভৱ কৰিছেনে? এতিয়া সেইবোৰ নাই। এতিয়া জানো চাওক। চ' ভিউৱাৰ্ছ চাওক, এয়া সুন্দৰ লোকেশ্যন CITৰ। এয়া সহকৰ্মী তনু ব্ৰহ্ম আজি আমাৰ বাইদেউসকলৰ গাইড হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি খ্ৰীষ্টমাছ ঘৰত থাকিবলৈ ইচ্ছা আছিল চাগে, তথাপিও বাইদেউসকলক আমি ইয়াত ফুৰাব, বিশেষ স্থানত ফুৰাব পাই আমি খুবেই আনন্দিত। চ' বাইদেউ বলক আগবাঢ়ো। নহয়, এনেকুৱা দিনত ফুৰিবই লাগে আচলতে। হয়, আমি থাকিলে ফুৰিব লাগে। হয়, ফুৰিলে অন্ততঃ মানুহৰ মনবিলাক বহল হয়। হয়, বাহিৰত যিমানে মানে ফুৰোৱা চকা কৰিলে মনবিলাকো বহল হয়, মানুহৰ সম্পৰ্কটো ভাল হয়, সামাজিক সম্পৰ্কটো ভাল হয়। হয়, আপোনাক চিনি পালোঁ, এনেকৈ আকৌ 10জনক চিনি পাম। হয়, এই আৰু কথাটো। এয়া হ'ল আমাৰ কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি। ভিউৱাৰ্ছ এতিয়া আমি আহি পাইছোঁ বড়োলেণ্ড মাৰ্টিয়াৰ্ছ চেমেটেৰী। গতিকে মই আলহীসকলক ইয়াত এখন ইয়াৰ বিষয়ে অলপ জনাম আৰু দেখুৱাম। বলক। চ' ভিউৱাৰ্ছ ফাইনেলি আমি বড়োলেণ্ড মাৰ্টিয়াৰ্ছ চেমেটেৰী আহি পালোঁ। Foundation stone laid by Honorable Chief BTC Sri Hagrama Mohilari on the 3rd of November 2004.
ভিউৱাৰ্ছ কোকৰাঝাৰ চহৰলৈ আহিলে আপোনালোক নিশ্চয় দেৱৰগাঁও নামৰ ঠাইত আহি উপস্থিত হ'ব। ইয়াতে আপোনাৰ যিসকল যুঁজাৰু বড়োলেণ্ড মুভমেণ্টত যুঁজি প্ৰাণ আহুতি দিছিলে তেখেতসকলৰ শ্বহীদ স্তম্ভসমূহ ইয়াতে ধুনীয়াকৈ সজাই ৰখা হৈছে। যিসকলে বড়োলেণ্ড আন্দোলনত প্ৰাণ আহুতি দিছিলে তাৰ ভিতৰত গাইদে বসুমতাৰী, চুৰিপাৰা, চৰাইবিল, গোসাইগাঁও এখেতৰ শ্বহীদ হৈছিল। গতিকে তেওঁ এখন এটা প্ৰস্তৰ মূৰ্তি বনাই ইয়াত সজাই ৰখা হৈছে। আৰু ইয়াত আপোনালোকে মই দেখুৱাইছোঁ মাৰ্টিয়াৰ, আশু বসুমতাৰী, চেৰফাংগুৰি, সোণাপুৰ, গহপুৰ, শোণিতপুৰৰ পৰা অৰ্থাৎ অসমৰ বিভিন্ন ঠাই, এয়া লখিমপুৰৰ পৰা মাৰ্টিয়াৰ, আৰ্ণা বসুমতাৰী, নলবাৰীৰ পৰা এনেকৈ যিসকল শ্বহীদ হৈছিল তেখেতসকলক ইয়াত বেদী বনাই ৰখা হৈছে। ইয়াৰ সন্মুখতে বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগতে আছে CIT। CIT লোকেশ্যন আপোনালোকক মই দেখুৱালোঁ। ছাৰ কেনেকুৱা লাগিছে? স্মৃতিবিলাক সজীৱ কৰি ৰাখিছে, এইটোৱে ভাল আৰু সকলোৰ কাৰণে। অন্তৰত আহিলে এবাৰ হ'লেও তেওঁলোকৰ কথাবিলাক মনত পৰিব। নিশ্চয় ইয়াত অকল আমাৰ যিসকলে প্ৰাণ আহুতি দিলে তেওঁলোকৰ পৰিয়ালে নহয়, সমগ্ৰ দেশে নিশ্চয় ইয়াত আহিলে ভাল, তেওঁলোকক এবাৰ হ'লেও সুঁৱৰিব। এতিয়া আমি আছোঁ জিজিৰি এণ্টাৰপ্ৰাইজত। এয়া বাইদেউসকলে ধুনীয়া ধুনীয়া কাপোৰ কিনি আছে। পচন্দ হৈছেনে বাইদেউ? বহুত ধুনীয়া ধুনীয়া কালেকশ্যন। হয়, ইয়াৰ দাম কিমান? 35,000. 35,000, বৰ কম দেখোন। চব ভিউৱাৰ্ছ কোকৰাঝাৰত এইবোৰ দখনা বুলি কয়, বিভিন্ন ৰঙৰ দখনাৰে পৰিপূৰ্ণ জিজিৰি। আপুনি নলয়? নাই আমি কিনো, আমাৰ পুৰুষৰ নাইয়ে আকৌ। না খুৱাব বোলে। কিবা অফাৰ আছে নেকি লগত? বাইদেউ কি ল'লে আপুনি? চাইছে নেকি? ঠিক আছে। মই পিছে ঠাণ্ডা অনুভৱ কৰা নাই। ঠাণ্ডা অনুভৱ নকৰাৰ কাৰণটো হ'ল দাম। যি কি নহওক খুব ধুনীয়া কালেকশ্যন, পাটৰ হয়। মুগাৰ আছে নাই আপোনালোকৰ? পাট, মুগা। গতিকে আপোনালোকে ভিউত জানেই পাট আৰু মুগা হ'ল অসমৰ আপুৰুগীয়া সম্পদ। গতিকে ইয়াৰ দামৰ লগত তুলনা কৰা নাযায়। গতিকে ইয়াৰ এখন এখন ভাল মুগাৰ মেখেলা বা পাটৰ মেখেলা বা দখনা ল'ব হ'লে আপোনাৰ 30-35,000, 50,000, 1 লাখো হ'ব পাৰে। দিয়ক। টকা পইচা চদা কিমান টকা দিলে? 15,000 না 50,000? 15,500ত কিনা বেচা সমাপ্ত কৰি এতিয়া আমি ৰাওনা দিছোঁ আমাৰ গন্তব্যস্থলী আদাবাৰী। ফাইনেলি ভিউৱাৰ্ছ আমি আহি পাইছোঁ এতিয়া পেট দেৱতাক সন্তুষ্ট কৰাৰ কাৰণে এক বিশেষ স্থানত। এয়া চাওক ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰ, এয়া পাপৰ, চালাড, মাছ। বাইদেউ কেনেকুৱা লাগিছে? খুব ধুনীয়া, মানে ইমান ভাল লাগিছে। এইটো লফা আৰু পালেং নেকি? হয়, তাতে বৰলীয়া মাছেৰে বনাইছে। হয়, ভাল লাগিছে খাই, টেষ্টি হৈছে, সোৱাদযুক্ত হৈছে বুলি কৈছে বাইদেৱে। গতিকে আজি খ্ৰীষ্টমাছ, মেৰী খ্ৰীষ্টমাছ উদযাপন বুলি ক'লেও ভুল কোৱা নহ'ব নেকি বাইদেউ? একদম নহ'ব। কেক চেক খাই আমি একদম মেৰী খ্ৰীষ্টমাছ উদযাপন কৰিছোঁ। বঢ়িয়া লাগিছে। সুলোচনা মেম কওকচোন কেনেকুৱা লাগিছে? গোটেইবোৰে বিৰাট টেষ্টি হৈছে। বাইদেউৰ নিচিনা মোৰো লফা আৰু মাছ বেছি টেষ্টি লাগিছে।
সাহ ৱেলকাম ভূঞা সাহ এয়া ভূঞা সাহেব তেখেত ভেটেনেৰী ডাইৰেক্টৰ কোকৰাঝাৰ ভূঞা সাহেব মেৰি খ্ৰীষ্টমাছ Thank you, Merry Christmas. সো ভিউয়ার্স যোৱাকালি মোৰ ভিডিঅ'টো এণ্ড কৰা নহ'ল আজি 26 ডিচেম্বৰ সূৰ্যগ্ৰহণ চলি আছে মই খোৱা বোৱাও কৰা নাই আৰু বাহিৰলৈকে ওলাই যোৱা নাই সো ভিউয়াৰ্স চাওঁতে চাওঁতে 2019 চন যাবলৈ হ'ল আৰু 2020 চনক আমি আঁকোৱালি ল'ম গতিকে 2020 চন সকলোৰ কাৰণে এক আনন্দময় সুখময় সমৃদ্ধিময় হয় তাৰে কামনা কৰিলোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ সো ভিউয়াৰ্স যদি মোৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব